আপোনালোক সকলোৱে গম পাইছে চাগে বৰ্তমান প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নতুন আবেদন প্ৰক্ৰিয়া লগতে জিঅ' টেগিঙৰ কাম আৰম্ভ হৈছে। আজি ভিডিঅ'টোত এই বিষয়ে ক'বলৈ লৈছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ, মই ময়ুশ্ৰী। আপোনালোক সকলোকে ময়ুৰি ইনফটেকৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ চৰকাৰী যিটো ঘৰ পায় সেই বিষয়ে জনাবলৈ লৈছোঁ। বৰ্তমান নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, লগতে জিঅ' টেগিঙৰ কাম আৰম্ভ হৈছে। এইবাৰ নতুনকৈ এইটো প্ৰক্ৰিয়া আৰম্ভ কৰিছে জিঅ' টেগিঙৰ, যিটো জীৱিকা সখীসকলক দায়িত্ব দিয়া হৈছে আৰু লগতে আপোনালোকে নিজেও চেল্ফ জিঅ' টেগিং কৰিব পাৰিব। আৰু 3টা পৰ্যায়ত বৰ্তমান হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে, য'ত প্ৰথমতে জীৱিকা সখীসকলে সকলোৰে ঘৰে গৈ জিঅ' টেগিং অৰ্থাৎ আপোনালোকৰ ঘৰটোৰ ফটো মাৰিব, কেঁচা ঘৰৰ ফটো মাৰি আপলোড কৰিব। তাৰপিছত পঞ্চায়ত বা ব্লক পৰ্যায়ত আপোনালোকৰ সেইখিনি অনুমোদন জনোৱাৰ পিছত জিলা পৰ্যায়ৰ পৰা শেষত অনুমোদন যেতিয়া হ'ব তাৰপিছতহে ফাইনেল লিষ্টখন আউট হ'ব বুলি কৈছে। ইয়াৰ বাবে বৰ্তমান 27 তাৰিখলৈকে জিঅ' টেগিং আৰম্ভ কৰিছে জীৱিকা সখীসকলৰ দ্বাৰা, আৰু তাৰপিছত চেল্ফ জিঅ' টেগিঙৰ কাম আৰম্ভ হ'ব বুলি বৰ্তমান মুখ্যমন্ত্ৰী মহোদয়ে সংবাদমেলত জনাইছে। আৰু ইয়াৰ পিছত যদি কিবা নতুন আপডেট আহে মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাম। আৰু আপোনালোকেও জানিব বিচাৰিলে মোক তলত কমেণ্ট কৰি জনাব। লগতে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰিব। থেংক ইউ।